ও গীতাৰ মহত্য কথা শুনা বচন দীপ জ্ঞান লভে যাহা কৰিলে শ্ৰৱণ ইহুত কহম বুদ্ধি বুলি লন্তৰিষিগণ গীতাৰ মহত্য কথা কৈয়ুদ্ধ বুধন নাৰায়ণ খেতে হুক কৰিলে প্ৰচাৰ কৃপা কৰি কহিও আমাত কহিও পুনৰবাৰ ইহুতনি গণতি শুনিও কৰিষিগণ এ গীতামৃত কোন পাৰে কৰিব বৰ্ণন ও গুঢ়াই অথ বুজি বাহাৰ শক্তি নাহিকাৰ দেৱৰ কি নাজান হয় মাহত্য গীতাৰ এই কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞ বৈল্য ব্যাস আৰু সুকম হয় জানে মাত্ৰয়ান যতজন যিমলে শুনিলো কৰো সংক্ষেপে বৰ্ণন এ গাভীৰূপী বেদশাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয় বৎসৰূপ ধৰি তাহাৰ অৰ্জুনে পিয়য় ঐ উদৰ ভৰিয়া দুগ্ধ খাৱৈ জ্ঞানীগণ অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ জীৱৰ তাৰণ হেতু মহাত্ম গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিলে প্ৰচাৰ সংসাৰ সাগৰ তৰিবা গজাৰ মন গীতামৃত পান কৰি তৰা সেইজন শুনে কিবা অভ্যাস কৰয় যিটোজন জ্ঞান লাভ কৰিবে নোহোৱাৰে সিটোজন এ দিবা ৰাতি যিটোজনে শুনে কিবা পঢ়ে হেলা ৰঙে সেইজন সংসাৰ কদৰে নহয় মানুহ সিটো দেৱ ৰূপময় সংসাৰ সাগৰ মাজে অৱশ্যে তৰয় গীতাই অৰ্থে কৃষ্ণে প্ৰবোধই ধনঞ্জয় সগুণ নিৰ্গুণ পহত গীতা মাজে হয় ভাল বেয়াখিনি গোটাইখিনি গীতাৰ পৰা উৎপত্তি হৈছিল হে ৰাম ভক্তি দত্ত ভক্তি মুক্তি কহিলন্ত হবে এক মনে শুনে তাক তৃতীয় পাণ্ডৱে আটাৰ অধ্যায়ৰ মধ্যে যতেক প্ৰকাৰ সমস্ত অৰ্জুন আগে কৰিলে প্ৰচাৰ ভক্তিভাৱে গীতা জলে যিটো স্থান কৰে সিটো জন্তৰি যাহাই নিৰ্মল হৰিৰে ও শ্ৰদ্ধা নকৰিয়া যদি কৰে গীতা স্নান ষষ্ঠী স্থান সমতাৰ জানাহে হিথান এ গীতা পাঠ নকৰে নুশুনে যিটোজন তাত পৰে সংসাৰত পাপী নাহিয়ান তাৰ সমান পাপী আৰু নাই এই গীতাৰ অৰ্থক নাজানয় যিটো নয় অজ্ঞান বুদ্ধি কুল দেহ ঠিক হবে তাই এ গীতাৰ অৰ্থক নাজানয় মোৰ হজিটো বৃহৎ কৰিছে বাহান পৃথাতে ইটো যিটো জনে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজা মিছাতে কৰে কোনো কাম নাই যিটো মুঠে গীতা গণ কৰ যে ইয়াদৰ হোমদান যজ্ঞ হবে বৃথা হয় গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহাদুখী সিটো জহন নৰকত পৰে দান ব্ৰত পূজা মিছা তেৰা যিটো জনে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজা মিছাতে কৰে এতিয়া তাৰমানে যজ্ঞ ব্ৰত এইবিলাক কৰাৰ সময়তো গীতাখন পাৰিলে আমি কি কৰিব লাগে কাইটাহলি পাঠ কৰিব লাগে গীতাৰ কথাখিনি আমি বিশ্বাস কৰিব লাগে গীতাৰ নীতি নিয়ম মতে আমি সেইখিনি বস্তু আৰম্ভ কৰিলে সাৰ্থক হ'ব আগত কৈছে নহয় যাগ যজ্ঞ নকৰে গীতা পাঠ কৰে তাৰ কিবা এটা হয় হয় দুইটা ও যিটো মুঠে গীতা গণ কৰে যে ইয়াদৰ হোমদান যজ্ঞ হবে বৃথা হয় তাৰ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহাদুখী সিটো জন নৰকত পৰে ও যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আগুৰিক জ্ঞান সিটো জানিবা নিশ্চয়
শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিব জ্ঞানীজন এই সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আছয় বেদ বেদান্তৰে ধৰ্ম গীতা বুঢ়ী পাই যিটো পাঠ কৰে সিবা লৈ দেৱাগাৰে কীৰ্তন নদীত কিম্বা হাঁহা লগা ঘৰে ও নেতাকে শত্ৰুৰ ভয় হয়নে সপোনে সদা দুষ্ট নাৰায়ণ সিটোৰ কাৰণে গীতাৰ পাতত কৃষ্ণ সন্তোষ যিমতে দেৱতীৰ্থ দানতনো হয় সেই মতে যিটোজনে ভক্তিভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফলয় প্ৰয়াসে ধৰে গীতা পাঠ কৰে যদি যজ্ঞৰ আগন বৈষ্ণৱ মাজত কিবা দেৱতা থানন এই সৰ্বসিদ্ধি ৰাম সিদ্ধবিত শিলাৰয়া গত যুগস্থানে সাধুয়াগে অথবা প্ৰীতিৰ শ্ৰাদ্ধ দিনে ও সৰ্বসিদ্ধি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজা কহে নাৰায়ণ দিনে দিনে যিটো জনে গীতা পাঠ কৰে অসমে ধফল সিটো অৱশ্যে লভে এই শ্ৰৱণ কীৰ্তন সদা গীতা কৰাই পৰম গতি সিটো অৱশ্যে লভ হয় ভক্তিভাৱে যে ইজনে গীতা কৰে দান মনোমত ভাগ্য লাভ পাই সেইজন সৌভাগ্য সকলো ভেনাহিকে সংহয় পৰম সুখ সকলো ভি সংহাৰে তৰয়